Hello everyone, welcome back to our channel Learn with me. আজি আমি আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈছো শ্ৰী শ্ৰী মাধৱদেৱৰ 15টা ইম্পৰ্টেন্ট পইণ্ট। আমি সকলোৱে জানো যে মাধৱদেৱ আছিল শংকৰদেৱৰ প্ৰিয় শিষ্য। আহা পঢ়িবলৈ আৰম্ভ কৰো। 1 নম্বৰ উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ অঞ্চলৰ কাছিকটা নদীৰ পাৰৰ হৰিশিঙা বৰাৰ ঘৰত মাধৱদেৱৰ জন্ম হয়। 2 নম্বৰ তেওঁৰ জন্ম 1489 চনত হয়। 3 নম্বৰ শ্ৰী শ্ৰী মাধৱদেৱৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি ভূঞা আৰু মাকৰ নাম মনোৰমা। 4 নম্বৰ মাধৱদেৱক গুৰু ভক্তিৰ বাবে তেওঁক বিশেষভাৱে জনা যায় আৰু তেওঁক শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকাৰী হিচাপে গণ্য কৰা হয়। 5 নম্বৰ তেওঁ বিয়া পতা নাছিল। 6 নম্বৰ মাধৱদেৱে তেওঁৰ বৈনীয়েক ৰামদাসৰ মুখে শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মৰ মহিমা শুনি শংকৰদেৱৰ সৈতে চিনাকি হোৱাৰ মানসেৰে তেওঁৰ ওচৰ চাপে। 7 নম্বৰ তেওঁৰ বেছিভাগ গীততেই শিশু কৃষ্ণৰ বাল্য জীৱনৰ ৰং বিৰঙৰ চিত্ৰ প্ৰকাশ পাইছে। 8 নম্বৰ শংকৰদেৱৰ মৃত্যুৰ আগমুহূৰ্তত মাধৱদেৱক তেওঁৰ উত্তৰাধিকাৰী ধৰ্মগুৰু পাতে। 9 নম্বৰ মাধৱদেৱে অসমীয়া ভাষা সাহিত্যৰ বিকাশতো অমূল্য বৰঙণি আগবঢ়াই গৈছে। 10 নম্বৰ তেওঁ ৰচিত গীতসমূহৰ বৰগীত আখ্যা দিয়া হয়। 11 নম্বৰ তেখেতে সম্পাদনা কৰা আৰু সংকলন কৰি উলিওৱা পুথি নামঘোষা আৰু আদিকাণ্ড ৰামায়ণ। 12 নম্বৰ মাধৱদেৱে আত্মমূলক গ্ৰন্থ ৰচনা কৰি বৈষ্ণৱ ধৰ্মৰ দাৰ্শনিক তথা তাত্ত্বিক ভটিমা সুদৃঢ় কৰি তোলে। 13 নম্বৰ জন্ম ৰহস্য ভক্তি ৰত্নাৱলী নাম মালিকা আদি তেওঁৰ আন তত্ত্বমূলক গ্ৰন্থ। 14 নম্বৰ নাট্যকাৰ হিচাপেও মাধৱদেৱে নিজস্ব প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰিছে। 15 নম্বৰ বৈষ্ণৱ ধৰ্মৰ প্ৰসাৰত শংকৰদেৱৰ যিমান অৱদান মাধৱদেৱৰো সিমানেই অৱদান আছে। Subscribe for more videos. Learn with me. Thank you. আৰু ভিডিঅ'টোৰ পৰা অলপো হেল্প পাই থাকিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।